কলজাৰ ভাই ভনী পোনপ্ৰথমে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ দ্বিতীয় চেনেল Sirax Entertainment। বৰ্তমান আমি গৈ আছোঁ এটা জেগালৈ ফুৰিবলৈ। জেগাটোৰ নাম হৈছে টিপাম। বহুত ধুনীয়া জেগা বোলে, মাজতে ইউটিউবত চাইছিলোঁ কেইবাটামান ভিডিঅ'। গৈ আছোঁ ফেমিলিক লৈ, লগত আছে নিকো, লগত আছে মোৰ বেগম চাহিবাৰ চিষ্টাৰ, লগত আছে পোৱালি এটাও আছে, কেঁচুৱা পোৱালি। ব'লক গাড়ীটো ষ্টাৰ্ট কৰোঁ আৰু আগলৈকে যাওঁ টিপামলৈ, ব'লক। চাবিটো দিয়া। সব মানুহ বহিলে নে? যাত্ৰাটো আৰম্ভ কৰোঁ ব'লক। চ' ডিগবৈ টাউনৰ পৰা ওলাব লৈছোঁ। এতিয়া বৰ্তমান এটা টাৰ্ণিং এটা আহি পাইছোঁ। ইয়াৰ পৰা লেফ্ট চাইড গ'লে কি পায়? জাগুন পায় ন? ইয়াৰ পৰা লেফ্ট চাইড গ'লে জাগুন পায়। আমি ষ্ট্ৰেইট গৈ আছোঁ। ষ্ট্ৰেইটত কি পায়? দুলীয়াজান, নাহৰকটীয়া এইটো ৰাস্তাত আছোঁ বৰ্তমান। ইয়াৰ পৰা যদি লেফ্ট যাওঁ আমি জাগুনৰ ফালে যাম। ত' আমি জাগুনৰ ফালে নাযাওঁ, আমি গৈ আছোঁ ষ্ট্ৰেইট টুৱাৰ্ডছ দুলীয়া। ইয়াতে লিখা আছে ডিভিজনেল ফৰেষ্ট অফিচ ডিগবৈ। ইয়াৰ পৰা মানে ষ্টাৰ্ট হৈছে ন? বৰ্তমান মটৰ ব্লক চলি আছে গাড়ীত। ষ্টাৰ্ট হ'লে টি গাৰ্ডেন ৰাইট চাইডত। ত' ইয়াতে আছে ভীমৰাও আম্বেদকাৰ আৰু ডক্টৰ ভূপেন হাজৰিকাৰ ধুনীয়া দুটা ষ্টেচু। অলপমান জুম কৰি দিছোঁ, চাওক। ৱাও, ধুনীয়া। ইয়াৰ পৰা দুলীয়াজান আছে আৰু মোটামুটি 29 কিলোমিটাৰ। দুলীয়াজান অকল নামেই শুনিছে, আজি প্ৰথমবাৰ দেখা পাম। একেবাৰে গদামাৰা জংঘল, দাঁত লাগি গৈছে মোৰ দাঁত। তো ইয়াতে এটা চাইনবোৰ্ড পালোঁ, লিখা আছে দুলীয়াজান সমষ্টিলৈ স্বাগতম। তো ইয়াৰ পৰা মানে সমষ্টি ষ্টাৰ্ট হৈ গ'ল। কেনেকৈ নহয়, পাচি মাৰি মানে অলপ পিছত। তো গাড়ী চলাই আহি আছিলোঁ জংঘল হাবিৰ মাজেৰে। তো ইয়াতে দেখা পালোঁ এই পিছফালে চাওক, লিখা আছে কি দিহিং পাটকাই ৱাইল্ড লাইফ চেংচুৰী, ডিগবৈ ফৰেষ্ট ডিভিজন, চৰাইপুং ৰেঞ্জ, গেৰিপুং ইক' ডেভেলপমেণ্ট কমিটি, ডিষ্টেঞ্চ 6 কিলোমিটাৰ্ছ। তাৰমানে এইটো এৰ'টো দেখুৱাই দিছে এইফালে। তো ইফালে 6 কিলোমিটাৰ্ছমান গ'লে দিহিং পাটকাই যোনটো জংঘল এইটো ষ্টাৰ্ট হ'ব। তো মই ভাবাই নাছিলোঁ, মই ঘপকৈ দেখা পাই গ'লোঁ। মই ভাবিছিলোঁ দিহিং পাটকাই বেলেগ ফালে হ'ব। এটা দেখা পাই ৰখি গ'লোঁ আৰু ৰখি পেলাই আপোনালোকক দেখুৱাই দিলোঁ। আৰু অলপমান বৰ্তমান লাগিছে এইটো মানে অলপমান কৰি লওঁ, জংঘল হাবি জংঘলৰ মাজত গৈ ধুনীয়াকৈ কৰি আহোঁ। তো হালকা হৈ গ'লোঁ। আমাৰ নিকো ডাঙৰে কিবা এটা ডাইলগ দিছে। কি ডাইলগ দিলে হে বন্ধু? ইয়াৰে গছবোৰ বোলে বহুত শুকাই আছিলে, তো অলপমান পানী দি দিছে বোলে। পানী দিয়া মানুহ নাই ন, খুব কম আছে। বৰষুণ দিলে পানী আহে। ইমান ভাল গাড়ী, বহুত অশ্লীল ল'ৰা। লাষ্ট পেট্ৰল ভৰাইছিলোঁ গুৱাহাটীত, মনত আছে নাই? ক'ত ভৰাইছিলোঁ? খানাপাৰাত ভৰাইছিলোঁ গুৱাহাটীত। আৰু এতিয়া ভৰাই আছোঁ ক'ত? এই জেগাটোৰ নাম কি? বাদৈ পাচালি। এটা জেগাটোৰ নাম কি হয়? তো বাদৈ পাচালিত বৰ্তমান ভৰাই আছোঁ পেট্ৰল, ইন্ধন দা পেট্ৰল। তাতে ভৰাইছিলোঁ লাষ্ট টাইম 3000 ৰুপিজৰ, এতিয়া এটা ভৰাই আছোঁ 1000 ৰুপিজৰ। পেট্ৰল বহুত কমি গৈছিলে, চব ভৰাই লোৱাটো ভাল। এতিয়া কাজিয়া কৰিব নেকি বুলি? বাবু বৰ হৈ গলা নেকি? বাবু ভাত খালা? গোপৰ খোৱা, গোপৰ খোৱা। So guys, বৰ্তমান আমি আহি পালোঁ চিমলু বাম। এইফালৰ পৰা আহিছিলোঁ, তাতে এটা কিবা পাচালি টাইপ পাইছোঁ, য'ৰ পৰা দুলীয়াজান ষ্টেট যাব লাগে। তো দুলীয়াজান আমি নগ'লোঁ, এইফালে শ্বৰ্টকাট ৰাস্তা এটাৰে আহিলোঁ। তো চিমলু বাম বুলি ঠাইটোৰ নাম। আৰু এইফালে আছে টিপাম, সেইটো তাতে আছে টিপাম। মানে পাহাৰৰ ওপৰত চাহ বাগিচা ধুনীয়াকৈ মানে বনোৱা হৈছে। ইয়াৰ পৰা ভালকৈ অহা নাই, মই ভাবিছিলোঁ দেখা পাম, কিন্তু দেখা পোৱা নাই। তো আৰু অলপমান ওচৰত গৈ দেখাবলৈ চেষ্টা কৰিম, ব'লক এইটো ৰাস্তাতে যাম। ফালি আগলৈকে গদামাৰি, মানে অলপ পিছত। কিমান হ'ল? 20 টকা ন? এইটো চেঞ্জ আছে। আজি আহিলোঁ ডিগবৈৰ পৰা আহিছোঁ। পানী লৈ লৈছোঁ। ইয়াৰ পৰা কিমান দূৰ যাব লাগিব? ইয়াৰ পৰা 5 মিনিট লাগিব। 5 মিনিটমান লাগিব। আগলৈ পানী চানী মানে লাগে বোলে, অলপ বেছিকৈ খোজকাঢ়িব লাগে, ওখ ঠাই হয় ন অলপ। তো পানী চানী লাগিব। ইয়াৰ পৰা পানী কিনি ল'লোঁ, এইবিলাক খুৰীৰ দোকানৰ পৰা পানী কিনি ল'লোঁ। ইহঁতে অলৰেডি প্ৰস্থান কৰিলে আগলৈ। আমি কেইটামানে লেট সময় আকৌ। ছোৱালী মানুহবোৰ কি মানে, পানীটো লৈ আহা, আমি গৈ থাকোঁ, কিবা এটা খাবলৈ লৈ আহা, আমি গৈ থাকোঁ, কৈয়ে আছে। খাবলৈ কি আনিছে? খাবলৈ একো নিয়া নাই, আকৌ পানী লৈছোঁ। গদামাৰি পানী লৈ আহিছে, খাবলৈ একো নিয়া নাই।
আৰে যেতিয়া ৰিটাৰ্ণ তেতিয়া খাই ল'ম ন চব মানে এতিয়াই লাগে মানে চাওকচোন তো এতিয়া বৰ্তমান আমি গৈ আছোঁ দেওশালী হিলছ তো গুগল মতে এনেকুৱা দেখাই আছে জেগাটোৰ নাম দেওশালী নে দেওশালী কি হয় কমেণ্ট ছেকশ্যনত জনাব আপোনালোক বহুত বাইকাৰ চাইকাৰ লগ পাইছোঁ ৰাস্তাত আহি থাকোঁতে কোনো এটা বাইকাৰে চিনি নাপায় বহুত দুখিত মই একো নাই কি কৰা যাব লাহে লাহে ফেমিলি ডাঙৰ হ'ব লাহে লাহে মানুহ চিনি পাব বৰ্তমান বেছি খোজকাঢ়া নাই অলপমান খোজকাঢ়ি আগলৈকে আহিলোঁ এইখিনিতে মাথাৰ ঝোল ওলাই কিনে টি চাৰ্টৰ ভিতৰত সোমাই একদম তললৈকে গৈ আছে বহুত ভাল লাগিছে মোৰ তো বহুত দূৰ খোজকাঢ়ি অহাৰ পিছত এটা বহুত এটা প্ৰাকৃতিক সৌন্দৰ্য অনুভৱ কৰি আহি পেলাই প্ৰাকৃতিক সৌন্দৰ্য আমি লগ পালোঁ এইফালে চাওক না এখেতো লিভিং বিং ন এখেতো কৰোণা হ'ব পাৰে N95 মাস্ক কি ফেচিলিটি চাওক চ' ফাইনেলি খোজকাঢ়ি আহি পালোঁ জেগাটো য'ৰ পৰা যাব লাগে ওপৰলৈ এইফালে দেখা পাইছে নহয় গোটেই চাহ বাগিচা একদম ওপৰ আকাশলৈ আছে ইয়াৰ পৰা চিৰি আছে চিৰি দি উঠি যাব লাগিব এতিয়া মানে চবেই উঠি গ'ল মই লাষ্ট বাট নট দ্য লিষ্ট এবাৰ চাওক না ভিউ চাওক না এইফালে চাওক কি ধুনীয়া একদম চিৰি টাইপ ঠাক উঠি গৈছে টি কাল্টিভেশ্যন একচুৱেলি এনেকুৱাই হয় কিন্তু পাহাৰৰ ওপৰত যেতিয়া কৰে বহুত ধুনীয়া লাগে দেখাত বহুত ধুনীয়া লাগে চাওক না কি ধুনীয়াকৈ গৈছে আৰু যেতিয়া এটা আহে ধুনীয়াকৈ ডাষ্টবিনবোৰ ইউজ কৰিব য'তে ত'তে জাবৰ নেপেলাব কিবা এটা বস্তু আছে সেইটো ঘাৰত উঠি গৈছে আৰু ওপৰৰ দাঁত তলৰ দাঁতৰ মিলন হৈ দাঁত লাগি গৈছে ভাল লাগিছে এইটো কি বুন্দিয়া লাড্ডু অ' বুন্দিয়া লাড্ডু কি খবৰ তোমাৰ ভাল আছে অলপ তোমাৰ মায়েৰ ওচৰত নাই গালটো টানি দিওঁ ভাল লাগিছে দাঁত লাগি গৈছে বোলে চাৰেণ্ডাৰ এইখিনিতে চাৰেণ্ডাৰ নোযোৱা নেকি ওপৰত মই গৈ আহিম আৰু আপুনি মেম চাহাব হ'ব একো নাই আপোনাৰ চলিক আমাক দি দিয়ক আমি লৈ যাওঁ আপোনাৰ চলিক এইটো চাওক না ইমান কিবা এটা মাত ওলাইছে মানে পুৰা একদম ইলেক্ট্ৰিচিটি গৈ আছে কিমান হাজাৰ লাখ ভল্টেজ গৈ আছে তোমাৰ কি হ'ল কানাগাড়ী কেলৈ লগাইছে যোৱা আকৌ মাৰ ওচৰলৈ যোৱা বোলো ইমান ডাঙৰ পাহাৰ বোলো বোলো কিমান ডাঙৰ পাহাৰ বোলো বহুত দূৰ আহিলোঁ ভাগৰি জুগিৰ অৱস্থা বেয়া তো এটা আহি পেলাই এজন ছাবস্ক্ৰাইবাৰ ভাইক লগ পালোঁ নামটো কৈ দিয়া মোৰ নাম নিপন গগৈ মই ইয়াৰ ওচৰৰে হয় ভাদৈ পাচলি আৰু এজন আছে লগত এইফালে নামটো কৈ দিয়া মোৰ নাম কৃতিবল্লভ শইকীয়া ময়ো ইয়াৰে ভাদৈ পাচলি মানে এইডোখৰ আপোনাৰ টিপাম বুলি কয় টিপাম দেওশালী হিল বুলি কয় এইটো মানে আহোমৰ ফাৰ্ষ্ট কেপিটেল হয় য'ত আপোনাৰ চুকাফা আহিছিলে স্বৰ্গদেউ চুকাফা তেওঁ আপোনাৰ মানে ইয়াত 600 বছৰ ৰাজত্ব কৰিছে বুলি শুনিছিলোঁ আচ্ছা কিমানকেইটা ষ্টেপ থকা আপোনাৰ এতিয়ালৈকে যিমানটো জানো আপোনাৰ 1005 আছে বুলি 1005টা ষ্টেপ আছে দাদা চেনেলটো সবে ছাবস্ক্ৰাইব কৰিবা থেংক ইউ ছ' মাছ মোৰ সৰু চেনেল এটা আছে নিপন গগৈ বুলি কি নাম চেনেল নিপন গগৈ চেনেলটো চাবা আৰু ভাল লাগে ভিডিঅ'বোৰ লাইক শ্বেয়াৰ কমেণ্ট আদি ইত্যাদি চব কৰি দিবা ফালে কৰি দিবা হয়নে নাই বলক আগলৈ যাওঁ ৱেলকাম বলক আগলৈ যাওঁ অৱস্থা খুবেই বেয়া নেকেড আই দেখা পাই আছোঁ বাট আপোনালোকে দেখা নাপাব চাগে তাতে বাগজানৰ জুই এতিয়াও জ্বলি আছে কেইদিনমান আগত বেছি জুই আছিলে এতিয়া মানে নাই অলপমান জ্বলি আছে কিন্তু কেমেৰাত ধুনীয়াকৈ অহা নাই গোটেই এইখিনি মানত জ্বলি আছে এইখিনি মানত চ' বহুত দূৰলৈ আহি পালোঁ ইয়াতে আগলৈ দেখা পাইছে কিবা সৰু ঘৰ এটা আছে এইটো হৈছে মন্দিৰ সেইটো হৈছে লাষ্ট ভিউ পইণ্ট বাকী চবে ৰখি গ'ল আৰু আমি গদা মাৰি আহি গ'লোঁ বাকী মহিলা সমিতি ফেইল মাৰি দিছে আমি যাম আগলৈ আৰু ভিডিঅ'লৈ সিহঁতক দেখাম যে আমি গৈছোঁ মোটামুটি 1000 ওপৰত চিৰি উঠিছোঁ ষ্টেয়াৰ্ছ উঠিছোঁ ইয়াতে আহি পাইছোঁ জাচনা এটা পিছফালে মন্দিৰ এটা আছে মন্দিৰ কি মন্দিৰ হয় দেৱী মন্দিৰ ন আপোনাৰ নামটো কৈ দিয়ক ৰমেশ চেতিয়া তো ৰমেশ চেতিয়া ডাঙৰীয়াই অলপ হেল্প কৰিছে জেগাবোৰৰ বিষয়ে ক'বৰ কাৰণে তো থেংক ইউ ছ' মাছ আপোনাৰ নামটো অনিল ওৰাং থেংক ইউ ছ' মাছ ভাল লাগিছে চ' এইটো পাহাৰটো দেখা পাইছে পিছফালে ধিং পাটকাই জংঘল বুলি কৈছে সেইফালে পাহাৰকেইটা দেখা পাইছে কেইটা নামৰূপৰ পাহাৰ এটা তলত ৰোড আছে এটা অৰুণাচলৰ ৰোড তাতে গাড়ী গৈ আছে সেইটো অৰুণাচললৈ যায় দেওমালী ৰোড বুলি ওপৰত আছে চাহ বাগিচা আৰু তলত চাওক ধুনীয়া এটা নদী বৈ গৈছে নদীটোৰ নাম কি বৰৈ দিহিং নদী আচ্ছা
পাহাৰে পাহাৰ পাহাৰৰ পিছফালে আগফালে পাহাৰ পিছফালে পাহাৰ আৰু মাজেৰে জাষ্ট নাও দুটা কাউৰী উৰি গ'ল এই দৃশ্যটো নষ্ট কৰি পেলাই একো নহয় পাহাৰকেইটা মনত থাকিব কাউৰী মনত নাথাকে উফ যোৱাৰ আগে আগে চাওক না নদীটো ইমান ধুনীয়া লাগিছে ওপৰৰ ক্লাউড অন টপ তলত পানী গডা মাৰি কেনে পানী মানে অলপ পিছত ফাইনেলি গৈ আছোঁ তললৈ আৰু ফাইনেল ভাৰ্ডিক্টৰ টিপাম বহুত ধুনীয়া ঠাই হয় আপুনি আহিব অলপমান ফিজিকেল ৱৰ্কআউট হ'ব নোহোৱা নহয় মানে অলপমান খোজকাঢ়িব লাগিব গমে পায় 1000 ষ্টেপছৰ ওপৰত ষ্টেপছ আছে ইয়াতে ওপৰলৈ যাবলৈ আৰু ধুনীয়াকৈ জেগাটোৰ দৃশ্যটো এনজয় কৰিব আমাৰ লগত ড্ৰোন থাকিলে আৰু ধুনীয়াকৈ দেখাব পাৰিলোঁ হয় কিন্তু একো নাই লাহে লাহে মৰম বাঢ়ি যাব লাহে লাহে চব বস্তু আহি যাব হয়নে নাই মৰমটো বঢ়াই দিয়ক আৰু ড্ৰোনটো আনাই দিয়ক আহা আকৌ তোমাৰে কমি আছিলে আহা গাড়ীত ভৰাই লৈ যাম তোমাক সাতটা অফ ৰডিং কৰি গৈ আছে চ' ইয়াতে আৰু দুজন ছাবস্ক্ৰাইবাৰ লগ পালোঁ নামটো কৈ দিয়া আমান কুমাৰ আৰু তোমাৰ নাম মোৰ দেৱাশিষ দত্ত তো দুজনক লগ পালোঁ ভাল লাগিল এতিয়া গাড়ী ফালে গৈ আছোঁ বলক গাড়ীত গৈ লগ পাম আৰু অৱস্থা চাওক না ভাবি মেলি অৱস্থা বলক গাড়ী বলক আগত কিবা খাম তাতে দেখাম তো অলপমান পেট পূজা হৈ গ'ল কি কল চল গায়ব কৰি দিলে নেকি একেবাৰে সকলো ভিডিঅ'তে পেলাইছোঁ মানে লেতেৰা পেটা কৰিব নোৱাৰি ৰাস্তা ঘাট আগত গৈ ক'ৰবাত ভাল জেগা পালে পেলোৱা জেগা তাতে পেলাই দিম কল চল খালোঁ পেট পূজা হৈ গ'ল তোমাৰ পেটটো ভৰিলে নে নাই নাই ভৰা নে কি খাবা তুমি আইঅ আৰু পকেট ঢিলা হ'ব তাৰমানে ম'ম' খাবা ৰোল খাবা ন থুপকা না থুপা চ' ইয়ালৈকে ভিডিঅ'টো চাইছে লাইক কমেণ্ট আদি কৰি দিব চেনেলত নতুন ছাবস্ক্ৰাইব কৰিব কাষত বেলেগতে বজাই দিব একেবাৰে নাপাহৰিব আৰু যোৱাৰ আগতে লাগিছে বহুত ভাল লাগিছে মোক No, I don't know how we got here, but tell me where you've been all my life. The way you smile makes it so clear.